হেল্ল' গাইজ, মই ৰাজু আৰু আপোনালোকে চাই আছে মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেল ৰাজু ভাই অসম। চ' আজি ডিউটিৰ পৰা আহিলোঁ। ডিউটিৰ পৰা অহাৰ পিছত আৰু পাৰ্টনাৰে দালি বনাইছিলে, দালিৰ লগত একো নাই। চ' মোৰ ইমান পচন্দ লগা নাছিলে। চ' কি কৰিলোঁ, লগতে মই চয়াবিন কেইটামান ভিজাই দিলোঁ, কাৰণ ভোক লাগিছে, দালি নহয় আৰু ন। তো চয়াবিনকেইটা তিয়াই কেনে মই গাটো ধুওঁ বুলি ওলাই গ'লোঁ, কাৰণ গৰম বহুত। তো গাটো ধুই আহিলোঁ। গাটো ধুই আহি পূৰা দালিখিনি অলপমান গৰম কৰি ল'লোঁ, চয়াবিনখিনিৰ কাৰণে তেল অলপ দি চয়াবিনখিনি ভালকৈ ভাজি ল'লোঁ। তাতে দুটা জলকীয়াও দিছোঁ দেই গাইজ, কাৰণ জলকীয়া দি পিটিকা বনাই খাম তো এইটো মই খাই ভাল পাওঁ। আপোনালোকে ভাল পায় নেকি জনাবচোন। আৰু ইফালে প্লেট মই জটাই থ'লোঁ, ইফালে বস্তুটো হৈ গ'ল। তো গোটেইখিনি হৈ যোৱাৰ পিছত এইখিনি চাওক, মোৰ গোটেইখিনি তেলত ভাজিছোঁ মই, কি মজাকৈ মজা লাগিছে দেখি কেনে। তো এইখিনি ৰাখি যাওঁ, ভাতটো লৈ আহোঁ, কাৰণ ভোক লাগিছে বহুত, 8 ঘণ্টা ডিউটি কৰি আহিছোঁ। তো এইখিনি সময়ত দুপৰীয়া 2টামান বাজিছে, তাৰপিছত ভোক লাগিছে তো খাব লাগিব। তো এয়াই মোৰ আজি খানা, দুপৰীয়া খানা। তো খানাটো খাই লওঁ, খানাটো খাই ভিডিঅ' কেইটামান বনাব লাগিব ইনষ্টাগ্ৰামত। চ' ভিডিঅ'কেইটা বনাওঁ। তো আজি ভিডিঅ'টো আপোনালোকে চাই কেনে পালে কমেণ্ট কৰি জনাব, আৰু ইনষ্টাগ্ৰামৰ ৰিলচবিলাক চাই থাকিব। থেংক ইউ।